কলেজৰ সময়তে দাদাজনৰ লগ পালোঁ দাদাজনে উঠিবলৈ ক'লে দাদাজনৰ লগতে উঠি আহিলোঁ ভালেই পালোঁ দাদাজনৰ লগত কেতিয়াবা এনেকৈ কলেজলৈ আহোঁতে বাইকখনতে উঠি আহোঁ কলেজত আহি এতিয়া ক্লাছকেইটা কৰি হ'ল বাৰু এতিয়া মই যাওঁ বইজ কমৰ্মলৈ আৰু ক্লাছ নাইকিয়া যিকেইটা কৰিব আছিলে সেইকেইটা কৰিলোঁ 1 বজাৰ পিছতহে গেট খুলিব গতিকে তেতিয়ালৈকে ৰখি থাকিব লাগিব বইজ কমৰ্মত আহি দেখিলোঁ গোটেইবোৰে কেৰম খেলি আছে গতিকে মোৰ বাবে চিট এটা খালী আছিল মই অলপ খেলিলোঁ মই কেৰম খেলি বহুত ভাল পাওঁ কলেজৰ পৰা ক্লাছকেইটা কৰি আহি ৰুমত আহিলোঁ ৰুমত আহি ভাত পানীকেইটা খাই ল'লোঁ তাৰপিছত অলপ শুই লওঁ A few moments later 12 seconds later 8 a.m. Day 2 1 year later 10 years later 2,000 years later 3,000 years later খাৰ পালোঁ আৰু যেনে তেনে এতিয়া আকৌ চাহ অকণ খাব মন গৈছে ইফালে বিস্কুটো নাই আজি লাল চাহে খাব লাগিব গতিকে লাল চাহখন বনাই খাই ল'লোঁ আমি গা ধুবৰ বাবে 2টা বাথৰুম আছিলে এটা বাথৰুমত তলাটো কোনোবা ভাঙি পেলালে গতিকে মালিক আহি আমাক সুধিলে বাই নেক্সট আমি নুবলৈ